সকলকে নমস্কাৰ আৰু মই জনাবলৈ পাই খুশি হৈছো যে অহা 18 নৱেম্বৰত মোৰ জন্মদিনৰ দিনা মই প্ৰথমবাৰৰ বাবে মোৰ নিজৰ মিউজিক চেনেল আৰু মিউজিক লেবেল জুবিন গাৰ্গ মিউজিক লঞ্চ কৰিম গুৱাহাটীত আৰু এই চেনেল আৰু এই লেবেলৰ যোগেদি আপোনালোকে মোৰ নতুন গানবিলাক সকলোবিলাক পাব এই অদূৰ ভৱিষ্যতে আৰু অকল মোৰ গান বুলিয়ে নহয় এই মিউজিক লেবেলটো এটো কাৰণে খুলিছে যাতে নতুন ল'ৰা ছোৱালীয়ে আপকামিং যিবিলাকে গান কৰি আছে গান গাই আছে গান লিখি আছে তেওঁলোকে যাতে এটা প্লেটফৰ্ম পায় আৰু মোৰ লেভেলৰ জৰিয়তে তেওঁলোকৰ গান ৰিলিজ কৰিব পাৰিব আৰু কাইলৈ 4টা বজাৰ পিছত আমি মোৰ জুবিন গাৰ্গ মিউজিক চেনেলৰ প্ৰথমটো টিজাৰ আমি ৰিলিজ কৰিম সো আপোনালোকে সকলোৱে চাব সহযোগিতা কৰিব আশীৰ্বাদ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব জুবিন গাৰ্গ মিউজিক লাভ ইউ সকলকে নমস্কাৰ আৰু মই জনাবলৈ পাই খুশি হৈছো যে অহা 18 নৱেম্বৰত মোৰ জন্মদিনৰ দিনা মই প্ৰথমবাৰৰ বাবে মোৰ নিজৰ মিউজিক চেনেল আৰু মিউজিক লেবেল জুবিন গাৰ্গ মিউজিক লঞ্চ কৰিম গুৱাহাটীত আৰু এই চেনেল আৰু এই লেবেলৰ যোগেদি আপোনালোকে মোৰ নতুন গানবিলাক সকলোবিলাক পাব এই অদূৰ ভৱিষ্যতে আৰু অকল মোৰ গান বুলিয়ে নহয় এই মিউজিক লেবেলটো এটো কাৰণে খুলিছে যাতে নতুন ল'ৰা ছোৱালীয়ে আপকামিং যিবিলাকে গান কৰি আছে গান গাই আছে গান লিখি আছে তেওঁলোকে যাতে এটা প্লেটফৰ্ম পায় আৰু মোৰ লেভেলৰ জৰিয়তে তেওঁলোকৰ গান ৰিলিজ কৰিব পাৰিব আৰু কাইলৈ 4টা বজাৰ পিছত আমি মোৰ জুবিন গাৰ্গ মিউজিক চেনেলৰ প্ৰথমটো টিজাৰ আমি ৰিলিজ কৰিম সো আপোনালোকে সকলোৱে চাব সহযোগিতা কৰিব আশীৰ্বাদ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব জুবিন গাৰ্গ মিউজিক লাভ ইউ